हेलो बंधुसकल आज आम उपस्थित प्रिन्स मिडिया लरा साমৰ ফালৰ পৰা এয়া আমাৰ জলেশ্বৰ সমষ্টিৰ গুৰেধাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত হলদিবাৰী যি ঘাগৰ নদী আছে ঘাগৰ নদীৰ অতি গুৰুত্বপূৰ্ণ হলদিবাৰী হালৈপাৰা সংযোগী ৰাস্তাৰ দৃশ্য দেখাই আছোঁ। ইতিমধ্যে সম্পূৰ্ণৰূপে ৰাস্তাখন যা গৈছে। মোৰ কেমেৰা স্ক্ৰীনত দেখাই আছোঁ এজন খুৰা আছে, তেওঁ ৰাস্তাটি পাৰ হৈ আহি আছে। খুৰা কি ক'ব, আচলতে ৰাস্তাখন ইতিমধ্যে নদীত খহাই লৈ গৈছে, কি ক'ব ৰাস্তাখনৰ দুৰৱস্থাৰ কথা? ৰাস্তাখনত চৰকাৰে একো নকৰে, আমাৰ নদীখন ভাঙি যাই আছে। চৰকাৰে চাবই নাহে। আমাৰ পাব্লিকে কিমান পথাৰৰ ক্ষতি হৈছে, ধান খেতি ক্ষতি হৈ আছে। ইয়াৰ স্থানীয় যিজন পঞ্চায়তৰ সভাপতি আছে গুৰেধাপ পঞ্চায়তৰ, তেওঁ ইতিমধ্যে আহিছিল নে নাই? অহা নাই। আৰু বিধায়ক মহাশয়ৰ আপুনি কি আহ্বান জনাব এই ৰাস্তাখন নিৰ্মাণ কৰাৰ কাৰণে? ৰাস্তাখন আমাৰ বৰ্ডাৰ পিচিং কৰিব লাগে, ৰাস্তাখন নদীখন বন্দিব লাগে। সেই চৰকাৰক ইমান আমি মাতিছে, কোনোবাই নাই। আপোনাৰ যিজনে MDC আছে, আপুনি MDC চিনি পায় নে নাপায়? চিনি পাওঁ। ফিৰোজা বেগম বাইদেউ, চিনি পাওঁ। তেওঁক আপুনি কি আহ্বান জনাব? ইয়াত আহিব লাগে নে নাই? আহিব লাগে, তাক ইমাৰ্জেঞ্চি আহিব লাগে, তাত ইয়াতে চাব লাগে। আৰু এই ৰাস্তাখন খহি যোৱাত ঘাগৰ নদীত খহাই লৈ গৈছে, যাৰ ফলত হলদিবাৰী যিখন পথাৰ আছে বৃহৎ পথাৰৰ কিবা ক্ষতি হ'ব নেকি? ক্ষতি মানে একেবাৰে আমি খেতি কৰিব নোৱাৰিম, এনেকুৱা অৱস্থা হৈ গৈছে। শালি ধানৰ ক্ষেত্ৰত কেনেকুৱা পৰিস্থিতি হ'ব? শালি ধানটো আমি খেতি কৰিবই নোৱাৰিম, এনেকুৱা বানপানী হ'লে খেতি কৰিবই নোৱাৰিম। ইয়াতে বৰ্ডাৰ পেচিঙৰ সহ স্পাৰ প্ৰয়োজন আছে নেকি? এতিয়া বৰ্ডাৰ পিচিঙৰ কথা আমাৰ MLA আহিছিল, আহি কৈ যে সেইটো বৰ্ডাৰ পিচিং কৰিম, এতিয়ালৈকে তাৰ মানে কোনো খবৰে নাই। MLA যদি আশ্বাস দিছে নেকি তেনেকুৱা যে দিছিল যে আমি বৰ্ডাৰ পিচিং কৰিম বুলি কৈছিল, এতিয়া আৰু সেই অহাই নাই। এতিয়া আপুনি ছ'চিয়েল মিডিয়াৰ যোগেদি কি অনুৰোধ কৰিব বিধায়ক মহাশয়ক? সেইটো আমি আৰু কি ক'ম, এইটো আমাৰ ক'বৰ মতন কিবা একোৱেই নাই। যিহেতু এতিয়া বতৰ বেয়া, বতৰ ভাল হ'লে ইয়াৰ বৰ্ডাৰ স্পাৰ কৰিব লাগে, আপুনি আহ্বান জনাই নাই? জনাম, আহিব লাগে। তাক বতৰ ভাল হ'লে তাক আহিব লাগে, চাব লাগে। সেইকাৰণে বৰ্ডাৰ পিচিঙৰ কিবা এটা হেৰি কৰিব লাগে। যিহেতু বৰ্তমান বতৰ বেয়া, বতৰ ভাল হ'লে আৰু বাৰিষা কাল গুচি যোৱাৰ পিছত ইয়াত বৰ্ডাৰ স্পাৰ নিশ্চয় প্ৰয়োজন আছে। বৰ্ডাৰ এতিয়া বতৰ বেয়া আছে, বৰ্ডাৰ পিচিং এটা মানে চৰকাৰে যদি কিবা আমাৰ সহায় কৰে তেনেহ'লে আমাৰ পাব্লিকৰ খুব ভাল আছে। ইয়াতে মুঠ কথা আপুনি ক'ব বিচাৰিছে যে পঞ্চায়তৰ প্ৰেচিডেণ্ট MDC আৰু বিধায়কে আহি স্পটটো ভিজিট কৰি ইয়াৰ এষ্টিমেট বনাব লাগে, তেনেকুৱা কিবা দাবী কৰিছে নেকি? তেনেকৈ এটাই আহিব লাগে। হয়, ধন্যবাদ। আমি দেখাই আছোঁ আমাৰ কেমেৰাত অতি ভয়াৱহ আৰু অতি বিপদজনক এটা ৰাস্তাৰ পৰিৱেশ দেখাই আছোঁ। এয়া হলদিবাৰী হালৈপাৰা সংযোগী যিখন ৰাস্তা, অতি গুৰুত্বপূৰ্ণ ৰাস্তা, বৃহৎ অঞ্চলৰ বিস্তৰ ক্ষতি হৈছে। এই ৰাস্তাখন খহি যোৱাৰ লগে লগে আপোনালোকক দেখাই আছোঁ আমাৰ কেমেৰা স্ক্ৰীনত অতি পানীৰ যি কাৰেণ্ট পৰিছে, এই কাৰেণ্টত মানুহ অহা যোৱা কৰিব নোৱাৰা হৈছে। স্কুল কলেজৰ হালৈপাৰা গাঁৱৰ আৰু হলদিবাৰী গাঁৱৰ যি ছাত্ৰ ছাত্ৰী আছে, স্কুল কলেজত অহা যোৱাত বিপদগ্ৰস্ত হৈ পৰিছে। আৰু আমাৰ কেমেৰা স্ক্ৰীনত দেখাই আছোঁ বৃহৎ এটা পথাৰ, এই পথাৰৰ যদি এই ঘাগৰ নদীখন প্ৰতিৰোধ কৰা নহয় বিস্তৰ ক্ষতি হ'ব। মানুহ শালি খেতি আৰু চাইনা খেতি কৰিব নোৱাৰিব বুলি বয়োজ্যেষ্ঠ ব্যক্তিয়ে অৱগত কৰিলে ইতিমধ্যে আমাক। আমি যত্নৱান হৈছোঁ ইয়াৰ দৃশ্য দেখাবলৈ। তাৰ লগতে ইয়াৰ যি ভাঙনিৰ যি দৃশ্য, যিদৰে ভাঙি আছে ইয়াৰ নদীৰ পাৰ, এই ৰিংবান ৰাস্তাটো আমি দেখাই আছোঁ। অতি ভয়ানক এটা পৰিস্থিতি হৈ আছে। গতিকে আমাৰ প্ৰিন্স মিডিয়া লৰা সামৰ ফালৰ পৰা ইয়াৰ স্থানীয় সভাপতি ক্ষিতিশ চন্দ্ৰ বৰ্মন আৰু MDC ফিৰোজা বেগম বাইদেউক আমাৰ মিডিয়াৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ, আপোনালোকে ইমিডিয়েটলি আহি এই অঞ্চলটো পৰিদৰ্শন কৰি ইয়াৰ বিষয়ে ডিপাৰ্টমেণ্টত অৱগত কৰিব লাগে আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি মই আবেদন কৰিছোঁ এই অঞ্চলৰ ৰাইজৰ হৈ। ধন্যবাদ প্ৰিন্স মিডিয়া লৰা সামৰ সকলো বন্ধু বান্ধৱীলৈ।